মানুহে মানে দোকান এখনত যায় যিমান বস্তু মানে নাচায় না কালেকশ্যন মানে ইয়াত মানে সিমান কালেকশ্যন আছে আজি বস্তু হেল্ল' বন্ধুসকলকে পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে ধুনীয়া এখন চেনেল চোৱা বন্ধুসকল আজি কথা আহিছোঁ চাওক বন্ধুসকল আজি হৈছে কৃষ্ণৰ জন্ম চ' সেইবাবে আহি গৈছোঁ আৰু ধুনীয়াকৈ বন্ধুসকল পুৰা মানুহ চ' সেইসকলকে চাই কিবা ভিডিঅ'টো পুৰা দুখাবলৈ চেষ্টা কৰে আপোনালোক ঠিক আছে চ' উৰুলি দি মলৰ কাই কাই আহিছে আপোনালোকক দুখাই দিছোঁ ধুনীয়াকৈ ইফালে আছে পেটলা ভাই এইফালে আছে খাই তই আৰু এইফালে আমাৰ SD Vlogs এইফালে জয় শ্ৰী কৃষ্ণ ৰাধা নাই চ' কি ক'ম আৰু ৰাধে কৃষ্ণ ফুলৰো জন্ম হৈছে লগতে কাপুল না কপুল কৰে আমি ফুলৰ জন্ম হৈছে লগ পাই গলো চাওক কি খবৰ আমি আহিলো আমাৰ টিমটো হেল্ল' সঞ্জীৱ দা কি আজি বিহাইণ্ড দা চিন মাৰবা দিয়ে বিহাইণ্ড দা চিন দে চাওক আশীৰ্বাদটো লৈ লওঁ ওকে ধুনীয়াকৈ আশীৰ্বাদটো লৈ ল'লোঁ বন্ধুসকল আৰু মানে ভিতৰত মানে কেমেৰা এলাউ নাই মানে লিখি দিয়া আছে তো কৰিব পাৰি মানে যদি কৰে আপোনাৰ মানে কিন্তু কৰি কিবা এটা ভাল নালাগে লিখি দিয়া আছে বস্তুটো তো বন্ধুসকল ধুনীয়াকৈ আশীৰ্বাদটো ল'লোঁ আৰু পুৰা মানুহ সমাগম চাওক পুৰা গাইছ আহি গ'লোঁ পুখুৰী পাৰত আৰু পানী চাওক কিমান বাঢ়িছে পুৰা পানী বহুত বাঢ়িছে আৰু পুৰা কাচু চাচু দেখাব আপোনালোকে তো এইবিলাকতো জানেই আপোনালোকে ধুনীয়া ঘৰকে আহি গৈছে আৰু এইফালে চাওক পাক্কা যে আছে না মানে কিবা ভৰিখন দহি যায় ৰে গাইছ এইফালে চাওক সৰু টিকু মাছ বন্ধুসকল আৰু ভৰিখন পাওঁ দহি যায় ৰে বন্ধুসকল মানে দেউতাতে ইয়াক কণী দিওঁ না পুৰা মানে সেই হৈ যাব উৱা হৈ যাব আৰে ইয়াৰ পুৰি যায় গাইছ পুৰি যায় আৰু এটা বস্তু ইমান দিন আহিলোঁ ঘূৰি থকা থানত কিন্তু এইটোত উঠিব নাই চ' আজি উঠিলে চাওঁ গাইছ পুৰা জছত আছোঁ আজি কিবা ভুলবান দিয়া ক্ষমা কৰি দিব দে গাইছ পুৰা ওপৰৰ পৰা চৰি চাওক মানে কি দেখা পাব মই এতিয়া আহি এটা বস্তু লক্ষ্য কৰিছোঁ মানুহে মানে দোকান এখনত যায় যিমান বস্তু মানে নাচায় না কালেকশ্যন মানে ইয়াত মানে সিমান কালেকশ্যন আছে আজি বন্ধুসকল পুৰা ষ্টাইল আৰু বাকীখিনি যিবিলাক ট্ৰেইলৰ বাইদেউ আছে সেইবিলাকে কম সঁচা কৈছোঁ দে বন্ধুসকল পুৰা কালেকশ্যন আপুনি কিয় স্কুটি দি আহিছে একচুৱেলি মই প্ৰত্যেক বছৰ স্কুটি লৈ আহোঁ আৰু মোৰ লগত দিনত তাৰকাটাও আহিছে ন স্কুটি লৈ আহি গ'লোঁ আমি তো এইফালে চাওক ছাগল ভাই নমস্কাৰ সকলোকে এবাৰ কৰি দিয়ক ভাইটি লগ পাই বহুত ভাল লাগিল নাম কি ভাইটি আপোনালোকে চাব ভাইটিৰ চেনেলটো তো অমৰনাথত যাই কেনেকুৱা লাগে অলপমান অমৰনাথত গৈ একচুৱেলি বহুত ভাল লাগিছে ভগৱানৰ আশীৰ্বাদত আমি ধুনীয়াকৈ ঘূৰি আহিছোঁ চ' আজি কি চাই আছে ইয়াত কি চাই আছে আহিলো আৰু চবেই আহে প্ৰত্যেক বছৰ কি ক'ব লাগিব তই কচোন বন্ধুসকল পুৰা ঘূৰি আছোঁ আৰু কিবা এটা খাই লৈ পেটটো পূজাটো কৰিব লাগিব না পুৰা মানে সেই আৰু বন্ধুসকল যেনেকৈ গাড়ী চলালে পেট্ৰল ভৰাব লাগে ঠিক এনেদৰে পেট্ৰল ভৰাই ল'ব আৰু ধুনীয়াকৈ বলক গাইছ ইমান ভিৰ থাকে না
চাওকচোন চাওক ওকে বন্ধুসকল মানুহবোৰে মানে কমি আহিছে আগতকৈ মানে বন্ধুসকল ইয়াত অলপ বাৰু বেছি মানুহ আছে মানে খানাৰ এইখিনি মানে ইয়াত ফ্ৰীতে মানে খুৱাই আছে বন্ধুসকল বৰ্তমান বাজিছে 3:33 বন্ধুসকল চ' মানুহৰ মানে ভিৰ কমি আহিছে বন্ধুসকল ইয়াত এবাৰ বাজি আজি ইয়াত নোসোমালোঁ বন্ধুসকল চ' পুৰা চাওক এইফালে মানে খোৱা ফ্ৰীতে খুৱাই আছে বিনামূলীয়াভাৱে পুৰা খুৱাই আছে চাওক বন্ধুসকল চ' ভিডিঅ'টো শেষে কৰোঁ আৰু নিজা ঘৰত ঠেকিখন থৈ আহিছোঁ তাত যাওঁ এতিয়া পুৰা চাওক ওকে বন্ধুসকল ভিডিঅ'টো এইখিনিয়ে আছিল আজি যদি কিবা পাগলামি কৰিছোঁ ক্ষমা কৰি দিব ঠিক আছে পাগলামি বাৰু বেছি কৰা নাই আচলতে কি এনেকৈ যাই আছে ছিংগল কৰি হা মোক গৰম লাগিছে গম লাগিছে গম কেনে লাগিল আজি একদম কেমেৰাটো ওপৰৰ পৰা গৈছে তোমাৰ এই ইবাৰ অলপ তলত লোৱা এনেকে ল'ব লাগে ইবাৰ কম নেজানে নেকি এনেকে নলয় কিন্তু এনেকৈ লৈ এনেকে যি কি নহওক সোণমণি ভাই কেনে লাগিল আজি পুৰা মজা লাগিল বহুতখিনি ভাল লাগিল আৰু আপি চালো দে হা আপি আৰু তোৰ কেনে লাগিল কেনে লাগিল ভাল ये स्लो मोशन में कहता है সেইকাৰণে জুবিন দাই কৈছে পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে বাল আৰু এই চব কামতে হয় বাল তো যি কি নহওক ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব অকণ কৰিব আৰু নতুন প্লিজ মোৰনেছো কি কৰিব সাবস্ক্ৰাইব কৰিব গাইজ ঠিক আছে অলপ বেছি জজ হৈ গৈছে চ' যি কি নহওক নেক্সট ব্লগত লগ পাম আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ঠিক আছে আৰু ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব কি কৰে কি কৰে ভিডিঅ'টো পুৰা ঢুকাবলৈ চেষ্টা কৰে আপোনালোক ঠিক আছে